নমস্কাৰ, পুৰাত্মগন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ কাহিনী স্বামী, স্ত্ৰী আৰু সি। কপিল আৰু লিমাৰ বিয়া যোৱাৰ প্ৰায় 8 মাহ হৈছে। এতিয়া সিহঁতৰ সুখৰ সংসাৰ। কপিলৰ পেঞ্চন অফিচত কৰা চাকৰিটোৰে দুয়ো গুৱাহাটীত 3 BHK এটা ঘৰত বেছ সুন্দৰভাৱে অভাৱ নোহোৱাকৈ চলিছিল। কপিলৰ নিজৰ মাক দেউতাক কেতিয়াবাতে ঢুকাল। ভাই ভনী বুলিবলৈ কোনো নাই। গতিকে তাৰ প্ৰিয় আৰু শ্ৰেষ্ঠ মানুহজনী এতিয়া লিমা। তেতিয়া আবেলি 4 মান বাজিছিল। লিমাই কিটচেনত চাহ বনাই আছিল। লিমাৰ মুখমণ্ডলত অলপ খং ভাৱ। ডাইনিঙত তাইৰ মোবাইলটো পৰি আছে আৰু তাই মাজে মাজে মোবাইলটোলৈ চাই খং কৰে। যেন মোবাইলটোৱে তাইক কিবা যন্ত্ৰণা দিছে। কোনোবাৰ ফোন অহাত যেন মোবাইলটোৱে বাধা দিছে। এনেকৈ মোবাইলটোৰ লগত খেলি ধেমালি অভিমান কৰি থাকোঁতে অকণমান পাছতে কলিং বেলৰ শব্দ। তাই মোবাইলৰ চিন্তাৰ পৃথিৱীখনৰ পৰা থতমত খাই বাস্তৱলৈ উভতি আহিল আৰু দুৱাৰৰ ওচৰলৈ গৈ দুৱাৰখন খুলি দিলে। দুৱাৰত কপিল আৰু তাৰ বন্ধু। ইমান দেৰি কৰিলে যে দুৱাৰখন খোলোতে? কপিলে সুধিল। নাই, কিটচেনত অকণমান ব্যস্ত হৈ আছিলোঁ, লিমাই মিচিকিয়াই হাঁহি ক'লে। কপিলে তাৰ লগৰ বন্ধু কমলক লিমাৰ সৈতে চিনাকি কৰাই দি কমলক ড্ৰয়িং ৰুমত বহাই সি ফ্ৰেছ হ'ব গ'ল। ইপিনে অকণমান পাছতেই তেতিয়াও কপিলে কাপোৰ চেঞ্জ কৰা হোৱা নাই। লিমাই চাহ লৈ আহিছে। কপিল, চাহ আনিছোঁ, লিমাই চিঙৰি ক'লে। মই চাহ নাখাওঁ দিয়া, তাক দিয়া। আৰু কমলে আজি আমাৰ ইয়াতেই ডিনাৰ কৰি যাব দেই, তুমি ভালদৰে ৰান্ধা। মই গাটো তিয়াই লওঁ ৰ'বা। লিমা আৰু কমল চাহ খোৱাত ব্যস্ত। কমল, তোমাৰ নাম আগতে কপিলৰ মুখত শুনা নাই, নতুনকৈ আহিছে চাগে অফিচত? লিমাই সুধিলে। বেছি দিন হোৱা নাই। দাদাই ক'লে মোৰ অফিচৰ বন্ধু সকলোৱে মোৰ ঘৰত মোৰ পত্নীৰ এসাঁজ নোখোৱাকৈ থকা নাই। গতিকে দাদাই জবৰদস্তি কৰি লৈ আহিলে। আমাৰ তেওঁ তেনেকুৱাই, বৰ ৰসাল মানুহ। লিমাই বৰ মচগুল হৈ কথাষাৰ ক'লে। সেইখিনি সময়তে কমলৰ ফোন অহাত সি ব্যস্ত হৈ পৰে। বাইদেউ, মোক বেয়া নাপাব, মই আজি আপোনালোকৰ ঘৰত ডিনাৰ কৰিব নোৱাৰিম। পিছত এদিন আহিম দিয়ক। দাদা, কথাষাৰ ক'ব আপুনি, মই দৌৰা দৌৰি কিবা এটা কামত যাব লগা হ'ল। মই আহোঁ দিয়ক। ফোনটো ৰাখি সি লিমাক কথাষাৰ কৈয়েই যাবলৈ ওলাল। কিন্তু লিমাই আচোহাকৈ সুধিলে। কমলে বেয়া নাপাব বুলি কৈ যাব ওলালে। লিমাই পিছপিনৰ পৰা মাতি ক'লে, মোক বাইদেউ বুলি নামাতিবা, মোৰ নাম লিমা। কমলে মিচিকিয়াই হাঁহি এটা মাৰি ওলাই গ'ল। লিমা, কমল ক'ত গ'ল? কপিলে ড্ৰয়িং ৰুমত আহিয়ে প্ৰশ্নষাৰ কৰিলে। তাৰ বোলে কিবা এটা কাম আছে, দৌৰা দৌৰি যাব লগা হ'ল, লিমাই ক'লে। বাৰু বাদ দিয়া, তুমি ভাতৰ যোগাৰ কৰাগৈ, মই তাক এটা ফোন কৰোঁগৈ। কিনো দৌৰা দৌৰি কাম আহিলে আৰু। এনেকৈ সময়বোৰ ভাত খোৱালৈকে দুয়ো নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিলে। দুয়ো ডাইনিঙত ভাত খাই থাকোঁতে লিমাই প্ৰশ্ন কৰিলে, কপিল, তোমাৰ যে বন্ধু আদিত্য আজিকালি নাই নেকি অফিচত? ই ট্ৰান্সফাৰ হ'ল নহয়, কপিলে ক'লে। ফোনত কথা বতৰা নহয় নেকি আজিকালি তাৰ লগত? লিমাই কৌতূহলেৰে প্ৰশ্নবোৰ কৰি গৈছিল। কাৰণ তাই আবেলিৰ পৰাই অপেক্ষা কৰি আছে আদিত্যৰ ফোন অহালৈ। কাৰণ আদিত্য আৰু তাইৰ মাজত এটা গোপন মিতিৰালিৰ সম্পৰ্ক হৈছে। সেইটো প্ৰেম বুলিব নোৱাৰি, কাৰণ কপিল আৰু লিমাৰ মাজত অগাধ প্ৰেম, বিশ্বাস ভৰপূৰ আছিল। নাই, নম্বৰ চেঞ্জ কৰিলে চাগে সি, কপিলে কথাষাৰ কৈয়ে খোৱাত ব্যস্ত হ'ল। লিমাই তেতিয়াও বাঁহতখনেৰে মোবাইলটো ধৰি কিবা চাই আছিল। মোবাইলৰ লকটো খুলি তাই আদিত্যৰ নাম্বাৰটো ডিলিট কৰি পেলালে। দুয়ো খোৱা বোৱা শেষ কৰি টোপনি মাৰিব গ'ল। দুয়ো বিচনাত নগ্ন শৰীৰৰ মিলন ঘটাই শুই পৰিল। কপিলৰ তেতিয়া টোপনি আহিছিল। লিমা সাৰে আছিল আৰু তাই কপিলৰ মোবাইলৰ পৰা কমলৰ মোবাইল নাম্বাৰটো লৈ নিজৰ মোবাইলত ছেভ কৰি লৈছিল।
আৰু তাৰ পাছদিনাৰ পৰাই কপিল অফিচত গ'লে লিমা আৰু কমলে বাৰ্তালাপ কৰে। এনেকৈয়ে দুয়োৰে সম্পৰ্ক গভীৰ হৈ পৰিছিল। সময়বোৰ গৈ আছিল। এবাৰ কপিল অফিচৰ কাম এটাত ৩-৪ দিনৰ বাবে গুৱাহাটীৰ বাহিৰত যাব লগা হ'ল। আৰু সেই সুযোগ বুজি কমল আৰু লিমাই সিহঁতৰ ঘৰত লগ কৰিবলৈ ল'লে। কিন্তু বিপদৰ কথা যে কপিলৰ কাম সোনকালে শেষ হোৱাত দুদিনৰ পাছতে গুৱাহাটীলৈ উভতি আহিব লগা হৈছিল। আৰু গুৱাহাটী উভতি আহি ঘৰলৈ বুলি ওলাইছিল। ঘৰত গৈ সি দেখিলে যে দুৱাৰখন খোলা আছে। সি কলিং বেল নবজাই ডাইৰেক্ট সোমাই গ'ল। নিজৰ ঘৰৰ কথা সি নভবা নিচিন্তাকৈ সোমাবয়ে, তাতে আকৌ দুৱাৰখনো খোলা আছে। সি পোনে পোনে বেডৰুমলৈ সোমাই গ'ল। আৰু সি দেখিলে যে তাৰ পত্নী লিমা আৰু অফিচৰ বন্ধু কমল নগ্ন শৰীৰে বিচনাত পৰি আছে। তাৰ ইমান খং উঠিছিল, তথাপিও সি মুখেৰে এটাও শব্দ নকৰাকৈ বেডৰুমৰ পৰা ওলাই আহিছিল। আৰু ড্ৰয়িং ৰুমত সি নিস্তব্ধ মনে বহি আছিল। দুয়ো কপিলক দেখি লিমাই গাত কাপোৰ এখন মেৰিয়াই দৌৰি আহি কপিলৰ ভৰিত ধৰিছিল। মোক ক্ষমা কৰি দিয়ক, আগলৈ এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মোৰ ভুল হৈ গ'ল। লিমাই কান্দি কান্দি কপিলক বহুত কাকতি মিনতি কৰিলে। কিন্তু কপিলে এটা শব্দও কোৱা নাছিল। সেই মুহূৰ্তত কমল আহি সেই ঠাইত থিয় দিছিল। কমল, তই যা। লিমাক তুমিও যোৱা তাৰ লগত। কপিলে কথাষাৰ কৈ তলমূৰ হৈ থাকিল। কমল গুচি গ'ল। কিন্তু লিমাই কান্দি কান্দি আগৰ দৰেই কাকতি মিনতি কৰি থাকিল। কপিল চফাৰ পৰা উঠি কিটচেনৰ দুৱাৰখন জপাই ফ্ৰিজৰ পৰা ৱাইনৰ বটল উলিয়াই খাই খাই শুই পৰিল। তেনেকৈ এটা ৰাতি গুচি গ'ল। কপিলৰ ঘৰখন একেবাৰে নিস্তব্ধ হৈ পৰিল। মানুহ থকা নথকা সমান হৈ পৰিলে। তাৰ সুখৰ সংসাৰখনত এতিয়া আউল লাগিল। সি মুখেৰে একো নকলেও লিমাক এবাৰ সি সুযোগ দিছিল ভাল হোৱাৰ বাবে। কাৰণ তাৰ প্ৰিয় আৰু শ্ৰেষ্ঠ মানুহগৰাকীয়ে আছিল লিমা। ৰাতিপুৱা কাপোৰ পিন্ধি লিমাক মাত নিদিয়াকৈ ওলাই গ'ল সি। মাজবাটৰ পৰা সি আকৌ ঘৰলৈ গুচি আহিল। তাৰ মনটো খুব বেয়া আজি। দুৱাৰখন খোলা আছিল। সি সোমাই গ'ল ৰুমলৈ। কিটচেনত ডাইনিঙত মোবাইলটো পৰি আছে আৰু লিমাই এবাৰ মোবাইলটোৰ ওচৰত যায় আৰু পিছুৱাই আহে। তাইৰ মুখমণ্ডলত প্ৰচণ্ড খং। তাই পাগলৰ দৰে আচৰণ কৰি আছিল মোবাইলটোৰ লগত। যেনেকৈ মদাহীয়ে মদ বাদ দিয়াৰ পাছত মদৰ বটলটো দেখিলে যেনেকুৱা আচৰণ কৰে, তাইৰো ঠিক তেনেকুৱাই হৈছিল। সেইখিনি মুহূৰ্ততে মোবাইলৰ ৰিংটনটো বাজি উঠে। তাইৰ মুখমণ্ডলত হাঁহি বিৰিঙিব ধৰিলে, যেন তাই পৰম সুখ লাভ কৰিলে। কমল, তাই যেন কথাত মচগুল হৈ পৰিলে। কপিলে সেই মুহূৰ্তলৈকে চায়েই আছিল তাইৰ পিনে। সি কি কৰো কি নকৰো অৱস্থাত পৰিছিল আৰু লাহেকৈ মাত দিছিল, লিমা। লিমাই তেতিয়া সম্বিত ঘূৰাই পাইছিল। দুয়ো দুয়োৰে চকুৰ পিনে চাই আছিল। সেই চাৱনিত আছিল খং, অভিমান, বেদনা আৰু প্ৰেম।